মাৰুতি চনত ডিষ্ট্ৰিক্ট কমিটিত ভাইচ প্ৰেচিডেণ্ট কি মেছেজ দিব ৰাইজলৈ? মই আপোনালোকে চাইছে, প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ সাংবাদিক বন্ধু। আজি BTCৰ যিখিনি পৰিৱেশ আৰু 2012ৰ পৰিৱেশ আৰু আজি 2025ৰ পৰিৱেশ, এইখিনি চাই পেলাই আপোনালোকে অৱগত হয়। BTRৰ যিখিনি ৰাইজ আছে সকলোৱে গম পায় যে আজি BTCত শান্তি উন্নতি গোটেইখিনি আহি পাইছে। তো এতিয়া আমাৰ কথা হ'ল যে আমাৰ মাইনৰিটি মানুহখিনি সকলো টাইমত শংকিত থাকে যে আমি এই BTC ইলেকশ্যন আহিলে শংকিত হৈ যায় যে আমি ভোটটো কাক দিম। তো আমি মাইনৰিটিসকল সকলো টাইমত বিৰোধিতা কৰি থাকোঁ। তো এই বিৰোধিতা যাতে আমি নকৰোঁ, আমাৰ চৰকাৰৰ পক্ষত থাকি ভোট দিব লাগে। আৰু BTCখন এটা ডেভেলপমেণ্ট হোৱাৰ কাৰণেহে এই MCLA ইলেকশ্যনটো হয় আৰু BTC গভৰ্ণমেণ্টটো হয়। এইটো সকলোকে জনা উচিত যে BTCৰ যে ইলেকশ্যন হয়, এই ইলেকশ্যনটো আপোনাৰ খালি ডেভেলপমেণ্টৰ ক্ষেত্ৰত হয়। সেইকাৰণে আপোনালোকে নিজৰ প্ৰাৰ্থী বাছি লৈছে। কিন্তু চাব আপোনালোকে আজি যে উন্নতি বা শান্তি আহিছে, এইটো একমাত্ৰ BJPৰ কাৰণে আহিছে। আৰু এই শান্তিটো BJP আনিব পাৰে। আপোনালোকে চাব, কংগ্ৰেছ আজি কেম্পিং কৰি আছে, গাঁৱে ভূঞে ঘূৰি আছে। আপোনালোকে 22 তাৰিখ পাৰ হৈ যাব, কংগ্ৰেছৰ এটা লিডাৰ আপোনালোকে বিচাৰি নাপাব। তো সেইকাৰণে আমি মাইনৰিটি মানুহখনক এইখিনি কওঁ যে আজি চাব UDF আহিছে, কংগ্ৰেছ আহিছে, এইবিলাক যে দলবিলাক আহিছে, এইবিলাক 22 তাৰিখৰ পিছত এটাও নাহোৱা হৈ যাব। কংগ্ৰেছটো আপোনালোকে জানে অসমৰ কি স্থিতি। কংগ্ৰেছ লৈ পেলাই আমাৰ মাইনৰিটি মানুহখিনি সকলোৱে মানে টাইমত আগবাঢ়ি থাকিবলৈ মানে চেষ্টা কৰে। কিন্তু আমাৰ মাইনৰিটি মানুহখিনি ইয়াতে মানে প্ৰব্লেমটো হৈ যায়। আপোনালোকে এটা কথা মনত ৰাখিব যে কংগ্ৰেছ আমাৰ ভাল কাম কৰা নাই মাইনৰিটি মানুহ। আপুনি চাব ডিটেনশ্যন কেম্প কংগ্ৰেছৰ দিনত বনোৱাইছে। আপোনালোকে ডি ভোটাৰ যিটো আমাৰ সমস্যা, এই ডি ভোটাৰ সমস্যাটো আমাৰ কংগ্ৰেছৰ দিনত পৰা বনাই থৈ গ'ল। আমাৰ নাম যে ডি বনাই থৈ গ'ল, এইটো একমাত্ৰ কংগ্ৰেছে বনাইছে। আৰু আপোনালোকে চাব যিবিলাক উচ্ছেদ কৰি আছে বা উচ্ছেদ যিবিলাক গভৰ্ণমেণ্ট মাটিত আছে, ফৰেষ্ট আছে, PGR VGRত থাকে, এই মানুহখিনিত কংগ্ৰেছ দলে কিয় পাত্তা নিদিলে? দিব লাগিছিল। যেতিয়া কংগ্ৰেছ 70 বছৰ ৰাজত্ব কৰিল, অসমত ৰেগুলাৰ 15 বছৰ ৰাজত্ব কৰিল, কিয় দিয়া নহ'ল পাত্তাবিলাক? আজি কোনোবা ফৰেষ্টত আছে, কোনোবা কিবা খাস মাটিত আছে, চৰকাৰৰ কিবা এটা প্ৰজেক্ট বনাব লাগে, এইখিনিতো উচ্ছেদটো আপোনাৰ চৰকাৰৰ মাটি দৰকাৰ হ'লে আপোনাক মাটি এৰি দিব লাগিব। তো এইটো লৈ পেলাই আমাৰ মুছলমান মানুহ ইমান ভয় খাব নালাগে। আপোনালোকে BTC, মই এটাই আহ্বান কৰিম আমাৰ BTC সংখ্যালঘু মানুহখিনিক যে আপোনালোকে দল চাই পেলাই, কেণ্ডিডেট চাই পেলাই আপোনালোকে ভোটদান কৰিব। আৰু ভোটটো আপোনালোকৰ নিজৰ স্বাধীন। তো এইকাৰণে BTCৰ ইলেকশ্যনটো সদায় আপোনালোকে চৰকাৰৰ পক্ষত দিব লাগে। তেতিয়াহে আপোনাৰ ৰাস্তা হ'ব, তেতিয়াহে আপোনাৰ হস্পিটেল হ'ব, তেতিয়াহে আপোনাৰ সমস্যা যি মূল সমস্যাটো, এই সমস্যাটো সমাধান হ'ব। আপোনালোকে চাওক, আজি আমাৰ BJPৰ প্ৰাৰ্থী আমাৰ মাননীয় সজল কুমাৰ সিং ডাঙৰীয়া এই গোমা সমষ্টিত ইমান কাম কৰিছে। আপুনি চালে এবাৰ গম পাব, প্ৰত্যেকটা ৰাইজে কৈ আছে এইবাৰ সজল সিং জিন্দাবাদ, সজল সিং জিন্দাবাদ। আৰু ময়ো এটা মাইনৰিটি হিচাপত মই সজল সিং ডাঙৰীয়াক খুব অভিনন্দন জনাইছোঁ। আৰু সজল সিং ডাঙৰীয়া বহু ভোটত জিকিব বুলি মই আশা ৰাখিছোঁ। আৰু এইটো হ'বলৈ গৈ আছে। আপোনালোকে চাব, BTCৰ ভিতৰত যদি আমাৰ BJPৰ যিখিনি কেণ্ডিডেট আছে, গোটেইকে বেছি মাৰ্জিনত আমাৰ সজল সিং ডাঙৰীয়া জিকিব।